চিঙিম বুলি লোৱা সোণখেৰাটোলৈ চাই এবাৰ ভাবিছোঁ, শীতৰ ভাল লগা দিনবোৰ বৰ পটককৈ গুচি গ'ল। এতিয়া সকলোতে কেৱল জাৰ আৰু জাৰ। সুপ্ৰভাত বন্ধুসকল, সকলো চাগে ভালেই আছে। ময়ো এয়া ৰাতিপুৱাই ৰুটিবেলা আৰম্ভ কৰি দিলোঁ, মানে আমাৰ ঘৰতে খাবৰ কাৰণে, আৰু তাৰ পাছতে মই ভিডিঅ'টো আৰম্ভ কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। আজি ভিডিঅ'টোৰ বিশেষ একো নাই, সাধাৰণভাৱে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে ভাবিলোঁ আজি আপোনালোকৰ লগত অকণমান মনৰ ভাৱ বিনিময় কৰোঁ, সেইকাৰণে আহিলোঁ। আপোনালোকে গম পাইছেই, ইউটিউবত মই একেবাৰে নতুনকৈ আহিছোঁ। সপোনটো সকলোৱে দেখে ন, ঠিক সেইদৰে মোৰো সপোন আছে। সপোন আচলতে বহুত ডাঙৰ, এয়া সপোনৰ এক আৰম্ভণি। এই আৰম্ভণিতে আপোনালোকৰ পৰা বহুতখিনি মৰম পাইছোঁ, সহায় সহযোগিতা পাইছোঁ, আৰু আশা কৰোঁ ভৱিষ্যতেও এইখিনি মৰম আৰু সহায় সহযোগিতা আপোনালোকৰ পৰা পাই থাকোঁ। আৰু ময়ো সকলোকে যিমান পাৰোঁ সিমানেই সহায় সহযোগিতা কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু কৰি যাম। ইউটিউবে মোক বহুতকেইজনী ভণ্টি দিছে, বহুতকেইগৰাকী বা দিছে, বহুতকেইজন বন্ধু ভাইটি পাইছোঁ, খুব ভাল লাগিছে। আচলতে তেওঁলোকৰ লগতো এটা সৰু পৰিয়াল হৈ গৈছে ইতিমধ্যে, যথেষ্ট ভাল লাগিছে। সেইবাবে মই ইমানখিনিও যে হৈ যাব ভবা নাছিলোঁ, আৰু আগলৈ আৰু আগবাঢ়িব বিচাৰোঁ। সেইবাবে আপোনালোকৰ সহায় প্ৰয়োজন, গতিকে ভাবোঁ সহায়খিনি সকলোৱে দিব আৰু ময়ো সকলোকে কৰি যাম। আৰু বহুতে মোক এটা প্ৰশ্ন কমেণ্ট কৰি সোধে, তোমাৰ ঘৰ ক'ত হয়? আজি মই কৈ দিছোঁ। আচলতে আপোনালোকে যদি ভিডিঅ'বোৰ ভালকৈ চায় তেতিয়া গম পাবই মোৰ ঘৰটো ক'ত, হ'লেও মই কৈ দিছোঁ, মোৰ ঘৰ যোৰহাট জিলাৰ টিয়ক কলীয়াপানীত। আজি যিহেতু বন্ধ বাৰ, ঘৰতে চিটে চাৰিটা আছোঁ, ভাবিলোঁ টেঙা এটাকে খাওঁ। আগতে টেঙা খুব খাইছিলোঁ যেতিয়া ঘৰত নাছিলে, এই যোৱা বছৰৰ পৰা ঘৰত টেঙাও হ'ল, খাবলৈও মন নোযোৱা হ'ল। সেইবাবে আজি গোটেই চাৰিটা থাকোঁতে ভাবিছোঁ টেঙা অকণমানকৈ খাই লওঁ। আমাৰ ঘৰত চাৰিটি পানী, সেয়া চাৰিভাগ কৰি ল'লোঁ আৰু। এয়া বাৰীলৈ আহি গ'লোঁ, মাহঁতে ঘৰতে খাই আছে, আমি দুটা এফালে আহি গৈছোঁ ৰ'দত খাবলৈ। জলফাই এটা কাটিলেও ৰ'দলৈ অহা মানুহ আমি। জ্বলা হৈছে নি? আমাৰ ঘৰত জ্বলা খোৱা মানুহ নাই, অকণমান জ্বলা দিছে। সেইকাৰণে কাৰোবাৰ যদি খাবলৈ মন যায় অহা বছৰলৈ আমাৰ ঘৰলৈ আহিব। এয়া পিছবেলা হ'ল আৰু অলপ শুই মেলি উঠিলোঁ। তাৰপিছত আহিলে এহেঁতিকেইটা মানে মোৰ লগ হয়, সিহঁতৰ লগতে খেলি মেলি দিনটো পাৰ হৈ যায়। আৰু ঘৰত থাকিলে মোৰ আহে, সৰু ল'ৰা ছোৱালীৰ লগত থাকি মই এনেও ভাল পাওঁ। হাই কৈ দে। হাই, আমাৰ বাৰ ভিডিঅ'বোৰ চাব দেই। নামকেইটা কৈ দেচোন। নমস্কাৰ, মোৰ নাম উজ্জ্বল দত্ত। নমস্কাৰ, মোৰ নাম উৎপল দত্ত। মানে ময়ো সৰু ল'ৰা ছোৱালীৰ দৰে থাকি ভাল পাওঁ, সিহঁতৰ লগতে খেলি মেলি থাকোঁ, সেইকাৰণে সিহঁতিও ভাল পায়, আহে মোক জোকাৰিও থাকে। সিহঁতি অনবৰতে লগাই মেলি থাকে আৰু ইটোৱে সিটোৱে মাৰপিট লাগোঁ কেতিয়াবা গোটেইকেইটা। সময়বোৰ সিহঁতৰ লগতে পাৰ হৈ যায়, গম নাপাওঁ কেনেকৈ কেতিয়া পাৰ হৈ গুচি যায়। আচলতে ডাঙৰ হৈ আহিছোঁ যদিও মনটো সৰু কৰি থৈছোঁ। এনেকৈ থাকিয়েচোন বহুত ভাল লাগে। পুৰণি দিনখিনি মানে আজিকালিতো সৰু ল'ৰা ছোৱালীখিনি নেখেলে সিহঁতি তেনেকৈ, মোৰ লগত থাকে অকণমান, মই যিটি খেল চেল খেলি মেলি থাকোঁ সিহঁতৰ লগত, আৰু ভাল লাগে। সময়খিনিনো কেনেকৈ পাৰ হৈ যায় সিহঁতৰ লগত গমেই নাপাওঁ, আৰু নিজকে সৰু হৈ থাকি বহুত ভাল লাগে একদম। ভিডিঅ' বুলি নহয়, আচলতে দৌৰা দৌৰিবোৰ এনেকৈ হৈ যায়। এয়া আচলতে কমেই হৈছে, ইয়াতকৈ বেছি হয়। লগত পাপাও থাকে কেতিয়াবা, আচলতে পাপাই সিহঁতক খুব জোকাৰি থাকে। পাপাৰ লগত বেছি লাগি থাকে মোতকৈও। মোক আছোঁ পাপাৰ লগতো এনেকৈ সিহঁতি লাগি থাকিব গোটেই দিনটো। আহি মেলি স্কুল বন্ধ থাকিলে আহে, কেতিয়াবা নাহে, মাতি থাকিলেও নাহে। মনৰ ভাৱ বিনিময় কৰিলোঁ, বা কেনেকৈ থাকোঁ আজি অকণমান দেখালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আকৌ লগ পাম এটি নতুন দিন নতুন ভিডিঅ' সৈতে, তেতিয়ালৈকে নমস্কাৰ।